হাই হেল্ল' নমস্কাৰ গাইজ, মানে মোৰ অসমবাসী ৰাইজ, মই নৱদ্বীপ চাই আছে আপোনালোকে নৱদ্বীপ ইউটিউব চেনেল। আজি ভাবিছোঁ ঘৰত এনে থকাৰ কাৰণে বোলো মোৰ লগৰ এটা পৰমা, সকলোৱে চিনি পায়, তাক একো বেলেগকৈ ক'বলগীয়া একো কথা নাই। ভাবিছোঁ পৰমালৈ মই প্ৰেংক কল এটা কৰিম বুলি আহিছোঁ। মাতষাৰ চিনি পাই যাব চাগে দেই, আপোনালোকে ভিডিঅ'টো আগত চাই থাকিব। তালৈ প্ৰেংক কল এটা কৰোঁ দিয়া মই। এতিয়া নাম্বাৰটো উলিয়াই লৈছোঁ, ফোন এটা কৰোঁ। কি হয় নহয় একো নাজানো, এবাৰ প্ৰথমবাৰ কৰিছোঁ। এবাৰ পূজা বৌয়ে ফোন কৰিছিলে, এবাৰ মই প্ৰেংক কল এটা কৰিছিলোঁ। হেল্ল', অঁ পৰমা দা হয়নে বাৰু? অঁ মই তিনিচুকীয়াৰ পৰা কৈছিলোঁ। আপোনাৰ যে নাম্বাৰটো যে এতিয়া মই যে বিচাৰি হাইৰাণ হৈ গৈছোঁ। এতিয়া লগৰজনৰ পৰা পাই পিনি মই ফোন এটা কৰিছিলোঁ। কেনেকুৱা, কিবা বিজি আছে নি? নাই ঘৰতে? অঁ বাকী খবৰ ভালেই? ভালেই। তেওঁ কিবা এটা মই একদম ভগৱান পোৱালিহে পাইছোঁ, মানে নাম্বাৰটো যে তোমাৰ যে পাই পিনি আৰু এনেকৈ কথা পাতিবলৈ পাইছোঁ যে স্পটত যে এনেকৈ যে। অঁ ভালেই। আপোনাৰ ভিডিঅ' মই চব চাই থাকোঁ, এটাও নচাবলগীয়া নাই মানে। মই হেৰি কাম এটাৰ কাৰণে ফোন কৰিছিলোঁ। মোৰ হেৰি তিনিচুকীয়া দহোটীয়া চুকত মোৰ ঘৰ। আপুনি যে খুব নমতা বিয়া যে খাই থাকে যে, মই তাকে ভাবিছিলোঁ মানে নমতা বিয়াখন, আমাৰ বাই ভাগৰ বিয়া এখন আছে মানে, মোৰ নিজৰ বাই। বিয়াখন আছে আপোনাৰ আগষ্ট 21 তাৰিখে। বিয়াখন আমাৰ তিনিচুকীয়া দহোটীয়া চুক। তিনিচুকীয়া আহিছে ন বোলে? তিনিচুকীয়া দহোটীয়া চুক। তাকে ভাবিছোঁ, আমাৰ ঘৰতো মায়েও কৈছে, দেউতাই কৈছে বোলে আপোনাৰ ভিডিঅ' খুব চাই ভাল পায় নাই, কৈছে মানে এনেকৈ হেৰি পৰমা দাক বোলে মাটিতে হেৰি খবৰ পোৱা হ'লে কথাই নাছিলে, আমি মাতি লৈ বিয়া খাবলৈ বুলি কৈছে মোক আৰু। নাম্বাৰ এটা মই লগত একদম কিমান 3-4 মাহৰ আগৰ পৰা নাম্বাৰ বিচাৰি আছোঁ, নাই পোৱা। এতিয়া ফাইনেলি পালোঁ না নাম্বাৰটো, মানে বোলো লগালগ ফোন এটা কৰিয়ে দিলোঁ। এতিয়া পাইছোঁ, এতিয়াই ফোন কৰিছোঁ আৰু। নহয় বায়ে তাক চিনি নাপায়। বায়ে আপোনাক চিনি নাপায়, অকল আমাৰ হেৰি মা দেউতাই চিনি পায়। বায়ে আপোনাৰ ভিডিঅ' চায়, খালি মই যে আপোনাক যে এনেকৈ ফোন কৰি যে বিয়া খাবলৈ মাতিম যে সেইটো নাজানে। মানে এনেকৈ আপুনি অকল যেন মই জানিম আৰু আমাৰ মা দেউতাই জানিব, আপুনি ইভাগে নমতাকৈ অহা লিষ্টত আহি বিয়া খাই যাবহি। পাৰিব নাই তেনেকৈ? নহয় মা দেউতাই চিনি পায়, আপোনাক ভালকৈ চিনি পায় মাজে। তাৰপৰা মানে আপোনাক আমাৰ বায়ে চিনি নাপায়। আমি মানে মা দেউতাৰ লগত মানে ঘৰতে এনেই প্লেনিংটো বনাইছোঁ তেনেকৈ মানে। এতিয়া পাৰিব নাই আহিব? অঁ তাৰপৰা হেৰি আৰু এনেকৈ মানে হেৰি ইমান দূৰৰ পৰা যাব, আৰু এনেই কিবা কিবি হেৰি ল'ব নেকি কিবা খৰচা? সেইটো হয় বাৰু। আৰু এনেই কিবা হেৰি এনেই এতিয়া মাতিম যে আমি যেনে বিয়া খাব লাগে, এনেই কিবা পইচা পাতি ল'ব নেকি তেনেকৈ? নহয় সুধি লোৱাটো ভাল মানে, তেতিয়া মানে অকণমান দিগদাৰ হৈ যায় মানে ভিডিঅ'টো বনাবলৈ দিগদাৰ হৈ যায়, খালি চিনি পাই গ'লে। ঠিক আছে, আপুনি জনাব মোক। মোৰ নামটো পূৰৱ। এতিয়া ফাইনেলি পৰমাৰ লগত প্ৰেংক কল কৰিলোঁ। এতিয়া তাক কথাটো কৈ দিব লাগিব, মানে এতিয়া যে ময়ে কৰিছিলোঁ বুলি, নহ'লে আকৌ সঁচা বুলি ভাবি দিব নাই। তাকে আকৌ তাক ফোনটো কৰি কৈয়ে দিওঁ যে এতিয়া ময়ে কৈছিলোঁ বুলি, নৱদ্বীপে কৈছিলোঁ বুলি প্ৰেংক কলটো কেনেকুৱা লাগিছে।
এতিয়া পৰমাৰ লগত প্ৰেংক কলটো কৰিলোঁ। এতিয়া ভাবিছে এই চিৰিয়াছলিকৈ বুলিয়ে ভাবি আছে এতিয়া প্ৰেংক কলটো বুলিব। এতিয়া এটা কথাষাৰ কৈ দিব লাগিব, নহ'লে কথাটো বেয়া হৈ যাব। ফোনটো লগাওঁ আকৌ তাক কৈ দিওঁ যে ময়ে কৈছিলোঁ বুলি। তাৰ ৰিয়েকশ্যনটো কি হয় আপোনালোকে চাই থাকিবচোন। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। ব্যস্ত হৈ আছে বুলি কৈছে। আকৌ এবাৰ ট্ৰাই কৰোঁ। ফোন লাগিছে। হেল্ল'। অঁ পৰমা, মই নৱদ্বীপে কৈছিলোঁ। মোৰ মোবাইলটোৰ পৰা নাই কৰা বাৰু, মই বেলেগ এটাৰ পৰা কৰিছিলোঁ। এনেই ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু? এনেই প্ৰেংক কল এটা কৰিছিলোঁ তোৰ লগত। অঁ এতিয়া হা প্ৰেংক মানে এনেই মই ভাবিছিলোঁ তোক এনেকৈ এনেই বিয়া এখন খাবৰ কাৰণে এনেই বোলো এনেকৈ হেৰি কথা কওঁ বোলো তেনেকৈ বোলো। আৰু ইমান ভালকৈ নাজানো নাই, প্ৰথমবাৰ কৰিছোঁতো। এনেই কেনেকুৱা হৈছে তই কচোন। মই মানে অকণমান এই ৰিয়েল টাইপতে কৰিবলৈ বিচাৰিছিলোঁ। অকণমান ৰিয়েল টাইপতে কৰিবলৈ বিচাৰিছিলোঁ মানে। অঁ 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 গম পাইছোঁ। হ'ব অঁ ঠিকে আছেতো। অঁ ভিডিঅ' বনাই আছোঁ। অঁ ভিডিঅ' হৈ আছে। অঁ কিবা এটা কৈ দে। থেংক ইউ থেংক ইউ। হ'ব দে। অঁ অঁ হ'ব। দেখিলে নহয় ভিডিঅ'টো চাই এনেই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই। এতিয়া পৰমাৰ লগত প্ৰেংক কলটো কৰিলোঁ। এতিয়া ভাবিছে এই চিৰিয়াছলিকৈ বুলিয়ে ভাবি আছে এতিয়া প্ৰেংক কলটো বুলিব। এতিয়া এটা কথাষাৰ কৈ দিব লাগিব, নহ'লে কথাটো বেয়া হৈ যাব। ফোনটো লগাওঁ আকৌ তাক কৈ দিওঁ যে ময়ে কৈছিলোঁ বুলি। তাৰ ৰিয়েকশ্যনটো কি হয় আপোনালোকে চাই থাকিবচোন। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। ব্যস্ত হৈ আছে বুলি কৈছে। আকৌ এবাৰ ট্ৰাই কৰোঁ। ফোন লাগিছে। হেল্ল'। অঁ পৰমা, মই নৱদ্বীপে কৈছিলোঁ। মোৰ মোবাইলটোৰ পৰা নাই কৰা বাৰু, মই বেলেগ এটাৰ পৰা কৰিছিলোঁ। এনেই ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু? এনেই প্ৰেংক কল এটা কৰিছিলোঁ তোৰ লগত। অঁ এতিয়া মানে এনেই মই ভাবিছিলোঁ তোক এনেকৈ এনেই বিয়া এখন খাবৰ কাৰণে এনেই বোলো এনেকৈ হেৰি কথা কওঁ বোলো তেনেকৈ বোলো। আৰু ইমান ভালকৈ নাজানো নাই, প্ৰথমবাৰ কৰিছোঁতো। এনেই কেনেকুৱা হৈছে তই কচোন। মই মানে অকণমান এই ৰিয়েল টাইপতে কৰিবলৈ বিচাৰিছিলোঁ। অকণমান ৰিয়েল টাইপতে কৰিবলৈ বিচাৰিছিলোঁ মানে। অঁ 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 গম পাইছোঁ। হ'ব অঁ ঠিকে আছেতো। অঁ ভিডিঅ' বনাই আছোঁ। অঁ ভিডিঅ' হৈ আছে। অঁ কিবা এটা কৈ দে। থেংক ইউ থেংক ইউ। হ'ব দে। অঁ অঁ হ'ব। দেখিলে নহয় ভিডিঅ'টো চাই এনেই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।